সৰস্বতী পূজা কেনেকুৱা গ'ল সকলোৰে? আমাৰ ভালেই গ'ল বাৰু। আৰু সৰস্বতী মাৰ আগত অকল মোৰ কাৰণে মই সেৱা লোৱা নাই দেই। সকলো ছাত্ৰ ছাত্ৰীৰ কাৰণে সেৱা লৈছোঁ। সকলোৰে ভাল হওক, সকলো পঢ়া শুনাত আগবাঢ়ি যাওক, সেই বুলিয়ে মই সেৱা ল'লোঁ। আৰু ইফালে মুন্নি ৰেডি হৈছে, তাইৰ লগৰজনী ৰাতিপুৱাই আহিলে আমাৰ ঘৰলৈ, প্ৰতীক্ষা, তাইকো মায়ে অকণমান ৰেডি কৰি দিছে আৰু ইফালে মোৰ লুকটো মই দেখাই আছোঁ। 1 2 3 টান টানান, কেনেকুৱা লাগিছে মোক ক'ব। মই একদম চিম্পলকৈ ৰেডি হৈছোঁ আৰু চাওকচোন, মায়ে চাই আছে মোলৈ কেনেকৈ। মানে এই শাড়ীখন বহুত পুৰণি হয়, মাৰ শাড়ী হয়, 28 years মানৰ আগৰ চাগে এইখন শাড়ী। মায়ে মানে এইখন শাড়ী ক'ৰবাত ভৰাই থৈ দিছিলে, মই মানে বিচাৰি বিচাৰি পালোঁ, পাই মানে মই উলিয়ালোঁ মানে দেই, উলিয়াই পেলাই মাক ক'লোঁ বোলো এইখন শাড়ী মোক লাগিব। তাৰপাছত আৰু মায়ে কৈছে কিনো কৰিবা, এখন ইমান পুৰণা হ'ল। আৰু মই মানে শাড়ীখনৰ লগত মিলাই এটা নতুনকৈ ব্লাউজ চিলালোঁ, অৰেঞ্জ কালাৰ, যোনটো পিন্ধি আছোঁ এতিয়া। আৰু এতিয়া মায়ে মোক কৈছে শাড়ীখন ভাল লাগিছে পিন্ধোতে। আচলতে মাকে ইমান দিন ভৰাই থৈ দিছিল অৱহেলা কৰি শাড়ীখন পুৰণা হ'ল বুলি, কিন্তু জীয়েকে এতিয়া উলিয়াই পেলাই নতুনকৈ পিন্ধিছে। মই ভাল পাওঁ মানে কেতিয়াবা পুৰণি বস্তুবিলাক উলিয়াই মানে পিন্ধিবলৈ ভাল লাগে আৰু। একদম দামী কাপোৰ লাগিব, নতুন কাপোৰ লাগিব, তেনেকুৱা কোনো কথা নাই। মই ভাবোঁ কেতিয়াবা পুৰণি কাপোৰ এযোৰ উলিয়াই পিন্ধি পেলাই মানে বহুত বেছি ভাল লাগে। আৰু এটা ইণ্টাৰেষ্টিং কথা, যিজন পূজাৰী আছিল তেখেতে ইমান মানে ভাল পাইছে মানে মই ভিডিঅ' কৰাৰ কাৰণে। মই যে ফোনটো ৰাখিছোঁ, তেখেতেহে মানে মোক কৈ আছে যে এনেকৈ ভিডিঅ'টো কৰিবানে, এনেকৈ কৰিবানে, এনেকৈ ৰাখিম কেমেৰাটো, মানে ইমান তেখেতে চিন্তা কৰিছে। মানে ভাল লাগে এনেকুৱা মানুহ কিছুমান লগ পালে, ইমান ছাপৰ্টিভ, ইমান মানে আণ্ডাৰষ্টেণ্ডিং হয়, বহুত বেছি ভাল লাগে। যিহেতু তেখেতৰ এইজো হৈছে, মই ভাবিছিলোঁ গালি পাৰিব নেকি, মই বৰ্তা বুলিয়ে কৈছোঁ বাৰু, কিন্তু নাই নাই, বহুত বেছি ভাল। আৰু মোক মানে প্ৰসাদৰ টোপোলালৈকে বান্ধি দিছে ঘৰলৈ লৈ আহিবলৈ। তাতে মানে খিচিৰি পায়স চব খুৱাইছিলে, আৰু পায়সকণ বহুত বেছি মানে টেষ্টি হৈছে বুলি কৈ আছে শুনিছোঁ। আৰু মই বোলো অকণমান ময়ো খাই যাওঁ, টেষ্ট কৰি যাওঁ বোলো। ইহঁতে নাখায়, লাজ কৰে বহুত, মই আকৌ লাজ নকৰোঁ, অকণমান খাই আহিলোঁ। আমি গৈছিলোঁ নগাঁও ইউনিভাৰ্চিটি, আচলতে নগাঁও কলেজ বুলি ক'লেহে ভাল লাগে নহয়নে। আৰু তাৰ পৰা আমি আহিলোঁ আমাৰ কলেজলৈ, নগাঁও ছোৱালী কলেজ, ইয়ালৈ আহিলোঁ। আচলতে আমি ইয়াতেই পঢ়ি যোৱা, ডিগ্ৰী আমি ইয়াৰপৰাই কৰিছোঁ, দেৱাংগনা, মই আৰু প্ৰিয়ংকাই। আমি ইয়ালৈ আহিলোঁ আৰু ইয়াতে খিচিৰিকণ যে খাব আৰু মানে একদম ফেমাছ মানে। আৰু খিচিৰি পায়স মানে ইমান ধুনীয়া হয় নহয় খাবলৈ। ইহঁত দুজনীয়ে মানে ইয়াতে খাম বুলি তাত নেখালে আৰু মই লগ ধৰোঁতে, মই অকণমান জাষ্ট টেষ্ট কৰিছোঁ আৰু ভাল লাগিছে বুলি কোৱাৰ কাৰণে। আৰু আহি পাই দুজন ছাৰক লগ পালোঁ, বহি আছিলে। আৰু মোৰ বেক চাইডে দেখিছে নহয়, এই দুজন ছাৰ বহি আছে। আৰু মই গৈয়ে ছাৰক মাতিছোঁ, ছাৰ ভালনে? আৰু ছাৰে একদম লগতে বৰষা ভাল ভাল, মানে নামটো যে মনত ৰাখিছে মোৰ কাৰণে মানে সেইটোৱে বহুত। আৰু কাৰণ ইমান ষ্টুডেণ্ট মানে ছোৱালী আহে যায় ন, তথাপিও যে মনত ৰাখিছে নহয়।